তো সেই গাইজ প্ৰিয়ংকা বা আমাৰ ধেমাজি শিক্ষা হোটেলত আছে। তো এতিয়া প্ৰিয়ংকা বাক নিব আহিছোঁ, গৈ লওঁ আজি আমাৰ। হাই প্ৰিয়ংকা বা, ৱেলকাম টু ধেমাজি। থেংক ইউ না না মই শুনি নাপালোঁ, বেয়া নাপাবা প্লিজ দেই। ভিডিঅ' লৈ আছা নেকি? ভিডিঅ' লৈ আছা নেকি? অ'কে হ'ব দিয়া ৰ'বা। মিলি জুলি দল বোকা কি হ'ল? বোকা বোকা ये कौन है? ডিম্পলা ডিম্পলা যে কি দায়িত্বত আছা? মই হাজিৰা সম্পাদকৰ দায়িত্বত। আচ্ছা, বাকী এতিয়া ঠিকে চলি গৈছে নহয়? ঠিকে 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 খুব ভাল লাগিল, বতৰটো ভাল দেই। এতিয়া বতৰ এতিয়া বৰ্তমান উঠি আছোঁ গণেশৰ ওপৰত, উঠি আছোঁ এয়া গৈ আছোঁ এতিয়া তো এতিয়া ওপৰত উঠি আছোঁ। বহুত মজা লাগিছে, টুগলুপ 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 এয়া গণেশ বাবাৰ ওপৰত উঠি আছোঁ এতিয়া বৰ্তমান।
এইফালে দেৱদা, এইফালে জিত নাই, এইফালে আৰু এইফালে হাতীৰ মালিক মাফিয়া মাফিয়া নহয় গাই ছুটি বহুত ভাল লাগিছে। এয়া আছিল আমাৰ গোহাঁইগাঁৱৰ ৰঙালী বিহু সন্মান প্ৰচেচন 150 বছৰ আজি কৰি দিলে। আজি প্ৰথমটো দিন কিবা দেখে নৱগোহাঁইক লগ পালোঁ বিশেষকৈ একেটা অনুষ্ঠানতে খুব ভাল লাগিল ইয়াক লগ পাই। আৰু আগৰ পৰাই এনেকৈ আমি কথা পাতি থাকোঁ, কিন্তু আজি হঠাৎ লগ পালোঁ ভাল লাগিল। আৰু ইয়াৰ চেনেলটোকো জীৱনৰ ৰঙৰ পৰিয়ালে যদি চাই আছে মৰম ফেচবুকত পাব আপোনালোকে। নৱ বুঢ়া গোহাঁই নে বুঢ়া গোহাঁই বিহু নাচিব কিবা আমি দাদা এজন আহিছে, ভাইটি এটা আছে আৰু চাৰিজন তোমাক চাই থাকোঁ আজি থেংক ইউ দেই। ইয়াতে ঘৰ মোক ঠিক আছে। ইমান ধুনীয়াকৈ এখন বিহু অঁ আজি 150 বছৰ হৈছে 150 বছৰ নৱ বৰগোহাঁই বুঢ়া গোহাঁই নৱ বুঢ়া গোহাঁই লগ পালোঁ ভাল লাগিল। আৰু ভাইটিকো মৰম দিব, বিশেষকৈ ইও নতুনকৈ কৰি আছে। আৰু আগৰ পৰা আমি কথা পাতি থাকোঁ মেছেজত, আজি হঠাৎ ইয়ালৈ আহিম বুলি গম পাই ই আহিলে। বহুত বহুত ধন্যবাদ, থেংক ইউ অ'কে। আচলতে ইয়ালৈ আহি মোৰ ভাষা নাইকিয়া হৈছে। অসমৰ বহু জেগাত শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছোঁ। বিভিন্ন হৰিনাৰায়ণ বৰগোহাঁইদেৱৰ কন্যা মোৰ ভাগিনে দিছে, তেখেত যোৰহাটত মই গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতো এজন আৰু তেখেত পৰিয়াল ইয়াতে আহিছে, গোটেই পৰিবাৰ আহিছে, পুত্ৰ আহিছে, থাকে যদিও যোৰহাটত, কিন্তু মনটো ইয়াত বিহু বুলি আজি দুদিনৰ আগত আহি এই গোহাঁইগাঁৱত উপস্থিত হৈছে। কিয় যে গোহাঁইগাঁৱত আমাৰ বিহু সন্মিলন আছে। কিমান ডাঙৰ কথা তাৰমানে, আমাৰ ওচৰতে কিছুমানে বিহু সন্মিলন পাতিলেও ঘৰৰ পৰাই ওলাই নাযায়। সেয়া হ'ল আমাৰ খাতি অসমীয়া। সেয়া আমি কিছুমান আদৰ্শ হ'ব লাগে, আদৰ্শ ল'ব লাগে, আৰু কাৰোবাৰ কাৰণে আদৰ্শ
সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে প্ৰিয়ংকা বৈশ্য, তেখেতকো আমি মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে সমূহ ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথমতে ক'ব লৈছোঁ, খুব ভাল লাগিছে। ৰাস্তাত আহি থাকোঁতে বহুকেইটা কপৌ ফুল দেখিছোঁ। যিহেতু মই গুৱাহাটীত থাকোঁ, কপৌ ফুল ইমান এনেকৈ দেখিবলৈ পোৱা নাযায়, আৰ্টিফিচিয়েল লগোৱা যায়। এনেকৈ কপৌ ফুল দেখিলে মনটো খুব ভাল লাগে। আৰু দ্বিতীয় কথা হৈছে, যেতিয়া মোক আমন্ত্ৰণ জনাইছিলে আৰু কৈছিলে 150 বছৰীয়া পুৰণা বিহু, মই একেবাৰতে যাম বুলি কৈছিলোঁ। কিয়নো আজিকালি বৰ্তমান সময়ত আমাৰ বয়সৰ যিখিনি ল'ৰা ছোৱালী আছে, ক'বলৈ লাজ লাগিলেও নিজৰ কলা সংস্কৃতিখিনি চিনি পোৱাটোতো দূৰৰে কথা, নেজানো বুলি ক'বলৈ খুব ভাল পায়। কিন্তু 150 বছৰ ধৰি এখন বিহুৰ মঞ্চত নিজৰ কলা সংস্কৃতি ধৰি ৰাখি আজিলৈ তেনেকৈ ৰাখিছে। মহাদেৱ পাৰ্বতী আয় সদায় গজাই মনা হে পূজা দিবলৈকে জুৰিয়া গাহৰি হে আৰু আগে তামো নাইট ভিউ বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি ভবা ইচ্ছুক প্ৰতিযোগী ইয়াতে এই স্থলতে সম্বৰ্ধনা জনোৱা হ'ব। গতিকে সম্বৰ্ধনা জনাবৰ হেতু আমাৰ বিষয়ববীসকলক আৰু এটি স্মাৰক ইয়াৰ পাছতে চিত্ৰা গগৈ বাইদেউ আছে, আমি তেখেতকো এখন গামোচা আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। স্মাৰক ইয়াৰ পাছতে জ্যোতিপ্ৰসাদ দাস মহোদয় আছে, আমি তেখেতকো এখন ফুলাম গামোচা আৰু এটি স্মাৰকেৰে সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনালোঁ। দেহা মন উঠলি উঠে। আমি গছ তলৰ বিহু পোৱা নাছিলোঁ, কিন্তু বিহু বুলি যি জানো, সেই বিহুৰ যি মাদকতা, সেই মাদকতা ধেমাজিৰে ছোৱালী হিচাপে আমি ধেমাজি কাছাৰী ময়দান অৰ্থাৎ স্পৰ্ট ফিল্ডত পাইছিলোঁ। তাত কেন্দ্ৰীয় বহাগী মেলা হৈছিলে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহাগী মেলা পাতি আহিছে। সেই বিহুবিলাকতে আমি বিহুৰ আনন্দ উল্লাস লাভ কৰিছিলোঁ। তাত আমি সকলোৱে বিহু নাচোঁ। তাত যিসকলে প্ৰথম দ্বিতীয় পুৰস্কাৰ পায়, তাৰপিছত হোৱা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহুত যেতিয়া নাচোঁ, আমি তেতিয়া কেতিয়াও অংশগ্ৰহণ নকৰোঁ। আমাক ঘৰতেই হওক বা গুৰু বিমলা বাইদেউ, মই এবাৰ চিত্ৰা গগৈ বাইদেউক দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। বিহুলীয়া ৰাইজ, পোনপ্ৰথমে মই শেহতীয়াকৈ হ'লেও আপোনালোকলৈ মোৰ বিহু শুভেচ্ছা আৰু ওলগ জনাইছোঁ। বয়োজ্যেষ্ঠসকললৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ।
কি চৰাই কাটে সৰু মৰুৱা কাঠৰে যত সোনাই বিরনি বিহু বিহু লাগে বিহু বিহু দ্বিতীয় স্থান লাভ কৰিছে ৰিয়াশ্ৰী চমুৱা আৰু প্ৰথম স্থান লাভ কৰিছে পংখী চমুৱা। আমি এতিয়া বৰ বিহুৱতী প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছোঁ। কহালৈ পাৰহতে আজোহা গাঁৱতে হাবুঙৰ পাতি গিছিল আহোমে তাই ভেটি অহায় আছে বহু কাহিনী আছে বহু কাহিনী চল পায় আপোনালোকে চাই লওক পাত মই পাৰিছোঁ মই শিকিম পুৰা পুৰা পুৰা
ঠিক আছে মাৰ লনজাতীয় হাৰিছে আৰু এবাৰ হ'ব বেঙা আপুনি মাৰক বেঙা উদযাপন কমিটিৰ হুঁচৰি বিহুৰ তৰফৰ পৰা এখনি গোলাম গামোচাৰ আদৰণি জনাব বিচাৰিছোঁ যুঁজক আপোনালোকে যুঁজক কালাৰ নহয় তাৰমানে কণী আকাৰ আমাৰ চেতিয়া কক দেউতা হাৰিছে ৰোহিত বৰগোহাঁইয়ে জিকিছে আহক আগবঢ়াইছে হুঁচৰি কমিটিৰ আহক আহক জনাওক এখন গামোচাৰে সম্বোধন জনাইছোঁ এইবাৰ যুঁজাওক আচ্ছা একদম কাৰাকে মাৰক হাততে মাৰি আছে যোগেন বুঢ়াগোহাঁই হাৰিছে বেঙা মাৰিব নেকি বেঙা নেমাৰে একদম আশাজত দিলে একেবাৰে এখেত হাৰিলে আশা ঘৰ চৰ মানুহ দিলে এখেতে আশাজত মাৰিছে মাৰক এইবাৰ বুঢ়াগোহাঁই হাৰিছে খৰলা কনৌজ পাৰিছে কনৌজ নাম লিখি দিছে কনৌজ আহি আছে কোনে কৈছে ৰমা বৰুৱা সেইকাৰণে হাৰিছে কনৌজ পাৰিছে ইমান দূৰৰ পৰা আহি হাৰিব নেকি ধন্যবাদ কোনে পঢ়িব কোনে মাৰিব প্ৰথমতে কপালে কপালে মাৰি লয় নেকি মাৰি লগে ছাৰ এইখন জিকিব কিন্তু মোৰ ঘৰৰ বেছি নাকি মাৰে নেকি কপালে কপালে প্ৰথম সাহস আছে মাৰিবলৈও সাহস আছে হ'ব হা বগা জিকি থাকিব নতুনকে ক'ব নালাগে বগা চোলা লাগি আছে বগা আজি জিকিয়ে থাকিব মুগাবিলাক সলাব হ'ল মাৰক লাহেকে বুজিছে জোৰক জোৰক দিয়ক দিয়ক মাৰক হাতখন চেপি নধৰিব অলপ দেৰি দিয়ক একদম পাৰিব চান্সে নিদিয়ে ভালকে দিয়ক 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 হাৰিছে বগা জিকিব প্ৰথম ডেকা চিকিছে পুৰা জোচ আছে আমাৰ সাংবাদিক সকল আছিল দাদাই আকৌ ভতিজাক পৰিছেনে দাদাই হাৰিলে উল্টাকে হৈছে ঠিক আছে উদযাপন ঠিক আছে ঠিক আছে সাংবাদিক আৰু সভাপতি কোন জিকে লোকেল নহয় আমাৰ সাংবাদিক বন্ধু এখনত হাৰিছে সভাপতিও সমান সমান হৈছে ধন্যবাদ আহক আৰু আহক আগবাঢ়ি আহক ধন হাৰিছে কণ ভাই আৰু আহক আপুনি আহক কণ ভাই হাৰিলে আপুনি জিকিছে আৰু কোনোবা আছে নেকি বিমান জিকিলে বেঙা মাৰা বিহু কৰ্মকৰ্তা আৰু টাইমছ অফ ইণ্ডিয়া বেঙা মাৰক বেঙাটো মাৰক ৰঞ্জন বড়ো জিকিছে গতিকে আমাৰ ফকৰা ফুটবল খেলৰ খেলুৱৈসকলক আগবঢ়াই আনিবৰ হেতু আমি ইয়াৰ গোহানি জনাইছোঁ
পৰিচালনা কৰিবৰ কাৰণে মই উৎপল গোহাঁই মোৰ এই গোহাঁইগাঁও ঐতিহ্যমণ্ডিত বোলে 150 বৰ্ষ হৈছে আৰু এই কাৰণে খেলিবলৈ বোলো এইখন গোহাঁইগাঁও বুকু ভৰি ভৰি ভাল পাওঁ সেই বুকু ভৰি ভৰি ভাল পাওঁ এইখন গোহাঁইগাঁও বুকু 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 ভৰি ভাল পাওঁ পুৰণি ধেমাজিৰ পূব প্ৰান্তত পুৰণি ধেমাজিৰ পূব প্ৰান্তত জাকতে জিলিকা আমাৰ গোহাঁইগাঁও ঐতিহ্যমণ্ডিত সোণতে সুৱগা ঐতিহ্যমণ্ডিত সোণতে সুৱগা প্ৰকৃতিৰ মোহনীয় পৰিৱেশ আমাৰ গাঁৱতে আছে 150 বছৰীয়া বিহুৰ ইতিহাস আমাৰ গাঁৱতে আছে 150 বছৰীয়া বিহুৰ ইতিহাস হাবি ভাঙি গঢ়িলে ৰংঘৰ বিহুৱানী থাপিলে হাবি ভাঙি গঢ়িলে ৰংঘৰৰ বিহুৱানী থাপিলে পূৰ্বসূৰীসকলে গছতলৰ বিহুৱানী পাতিলে চোতালে চোতালে এইখন গোহাঁইগাঁও বুকু ভৰি ভাল পাওঁ এইখন গোহাঁইগাঁও বুকু ভৰি ভাল পাওঁ এইখন গোহাঁইগাঁও বুকু ভৰি ভাল পাওঁ এইখন গোহাঁইগাঁও বুকু ভৰি ভাল পাওঁ
কুকুৰা বিহুৰ দিনত ৰঙৰ মেলা পথাৰৰ নৰা চিঙি বিহুতি আহিছে ৰঙাজান পাভমাৰীৰ পাৰতে গয়াই মিলি জুলি সম্প্ৰীতি গঢ়িছে গয়াই মিলি জুলি সম্প্ৰীতি গঢ়িছে ইতিহাসে গৰকা 150 বছৰীয়া ইতিহাসে গৰকা 150 বছৰীয়া অলপ ডাঙৰকৈ কওক আমি ফিল্ডত স্পটত কৰিছোঁ স্পটতে আপোনালোকে আশীৰ্বাদটো দিয়ক
ইয়ালৈ পানীটো পগলা নীলা নীলা চৰাই ডাল পৰি বুঢ়ী পাতি ভেটি দিম পাতি চুপাহি মলৈ মন ভাবিছিলো চবে হাৰি পেলাই নহয় মই দিলে আগত তই দিব লাগিব ছেকেণ্ড নহয় আমি কাৰো কাজিয়া কৰা বেয়া হ'ব নহয় নাই আমাক ভাড়া দিবই দিব লাগিবই কালি দুপৰীয়া কোনফালে গৈছিলা সৰু মায়ৈ ডাঙৰ মায়ৈ হাততে দিন চাকি লৈ নায়ৈ কালি দুপৰীয়া কোনফালে ডাঙৰ মায়ৈ হাতলে দিন চাকি লৈ নায়ৈ এজনী হাই হাই মনে তৰা হাই মনে তৰা নাপাবই লাগিলে নাপাবই লাগিলে বিহু তলিলৈ সদায় মন পৰে দেখা কাললৈ সদায় মন পৰে দেখা কাললৈ লাগিলে কাপোৰ মনোৱা নৈখানে নৈখানে চৰে চৰে নৈখানে চৰে আমি বিচাৰিছো কোমলকৈ গাভৰু কলাই নোখাহি কৰি কলাই নোখাহি কৰি পদুমনিটো তোমাক যাবলৈ পানী লাগিব ঘৰতে থাকিবা নাচনী